কাৰণে আহিছে 11টা বজাত প্ৰচেছনত থকাৰ কাৰণে আহি আছে প্ৰচেছনৰ কাৰণে আহিছে কোন জেগাৰ পৰা আহিছে টকৰা গাঁও নে কিবা এটা ক'লে বুজি নাপালোঁ এখন গাড়ী ফাকুৱাৰ শেষৰ দিন চাওক মানুহ লানি নিচিগাকৈ আহি আছে প্ৰত্যেকৰে হাতত এই শৰাই টোপোলা লৈ লৈ আহিছে আহি আছে লানি নিচিগাকৈ আহি আছে আজি যিহেতু শেষৰ দিন 11টা চাৰে 11টাত প্ৰচেছন ওলাব ইয়াৰ পৰা সেইটো ধন্যবাদ মোৰ ঘূৰি ঘূৰি ভাগৰ লাগিলে গতিকে কাৰ্যালয়তে বহি লৈছোঁ অলপ বহি কিনে এতিয়া ভিডিঅ' কৰি আছোঁ চাওক কিমান মানুহ আহি আছে এইবাৰ পূজাত যেনেকৈ দুৰ্গা পূজা চাবলৈ আহে তেনেকৈ আহি আছে মানুহ কিছুমান আহিছে কিছুমান গৈছে চাওক এইপিনে আহিছে এইপিনে ফাকুৱা খেলি খেলি আহি আছে এইফালে আহি আছে আৰু ইয়াৰ পিছতে প্ৰচেছন ওলাব বাকীটো মেইন গেটলৈকে যাব বুলি কৈছে প্ৰচেছন 11টা চাৰে 11টাত ওলাব অলপ সময় আছে এতিয়া চবে শৰাই দি মেলি আজৰি হোৱাৰ পিছত ওলাব আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব সকলোৱে পৰিয়াল লৈ আহিছে এগছি চাকি আৰু মানে শৰাই আগবঢ়াবলৈ মনৰ আশা পূৰ্ণ হোৱাৰ মানে কামনা কৰি মনৰ আশা ল'বলৈ আহি আছে মই আশা কৰিছোঁ সকলোৰে মনৰ আশাবিলাক পূৰ্ণ হওক আকৌ ৰঙে যেনেধৰণে ৰঙীন কৰিছে তেওঁলোকৰ জীৱনবিলাক তেনেধৰণে ৰঙীন হৈ উঠিব লানি নিচিগাকৈ আহি আছে নাই কাৰোবাৰ হাতত ফাকুৱা আছে কাৰোবাৰ হাতত শৰাইৰ মানে কাহিনী আছে তাৰ শৰাইখন লৈ আহিছে তাত সৰু ল'ৰাৰ পৰা ধৰি বয়সস্থ দেখা ধৰি সকলোবিলাক ওলাই আহিছে ফাকুৱা আনন্দ কৰিবলৈ শক্তি নাইকিয়া হৈ গৈছে চকুকেইটা চাওকচোন 3 দিনকৈ টোপনি ক্ষতি টোপনি শুব পৰা নাই বহি আছোঁ আৰু এতিয়া উপায় নাই এনাৰ্জি নাইকিয়া হৈ গৈছে দৌল যাত্ৰাৰ শেষৰ দিন আজি মানুহৰ ভিৰ চাওক কিছুমানে খেলিছে কিছুমানে এইপিনে বজাৰ কৰিছেগৈ কিছুমানে মন্দিৰলৈ শৰাই দিবলৈ গৈছে সমগ্ৰ মানুহৰ সমাগম এই 11টা বজাৰ পৰা এইটো প্ৰচেছন ওলোৱা কথা আছিলে কিন্তু এতিয়ালৈকে ওলাব পৰা নাই দেৰি হ'ব চাগে খুব মানুহ আহি আছে আৰু গৈ আছে মই অলপ আগতে কৈছিলোঁ হেৰিয়ে ভোক লাগি কিনে এনে বহি আছোঁ বুলি তথাপিতো এবাৰ সহ্য কৰিব নোৱাৰি চাবলৈ আহিলোঁ মানুহ কিমান ভিৰ হৈ শেষৰ দিন যিহেতু এটা বছৰ কাৰণে আকৌ বিদায় দিব আজিৰ পৰা দোকান সুন্দৰ দোকান টোপোলাৰ পৰা ধৰি আপোনাৰ চাকি হেৰিৰ পৰা ধৰি এইপিনে গড় এই বাইদেউ হেৰিৰ পৰা আহিছে এইটো কি আছিলে বোকাখাট কালি অকণমান দুখ পাইছিলে ভাল পাইছে চাগে এতিয়া ন কেনে এইবিলাক গড়বিলাক কেনেকৈ দাম আচ্ছা ঠিক আছে বাৰু কিমান সুধিম চব পিনে দোকান ইফালেও দোকান সিফালেও দোকান
বাসুদেৱ থান নৰুৱা সত্ৰৰ বাকৰিত এয়া তেওঁলোকে ফাকুৱাৰ ধেমালি কৰিছে। উখল মাখল পৰিৱেশ। ধেমালি কৰিছে কম হৈছেগৈ। প্ৰচেচন হোৱা কথা আছিলে, প্ৰচেচন দেখাম বুলি ভাবিছিলোঁ, কিন্তু কি কাৰণে প্ৰচেচন বাতিল কৰিলে সেইটো গম নাপাওঁ, দেখাব নোৱাৰিলোঁ। তাৰ বাবে দুখিত। 3 দিনীয়াকৈ যিহেতু ফাকুৱা পাতিছিলে, তাৰ আজি 4 দিন আছিলে। তাৰ উপলক্ষে বজাৰ কৰিছিলে ভিতৰত মেলা নিচিনাকৈ। এই মেলাৰ পৰা মানুহগৰাকীলৈ বিশেষ এটা ছাৰপ্ৰাইজ গিফ্ট লৈ দিছোঁ। এইটো আপোনালোকক এতিয়া নজনাওঁ বাৰু। অহা 12 তাৰিখে আমাৰ বিয়াৰ মানে বিবাহ বাৰ্ষিকী আছে, 6 বছৰ পূৰ্ণ হ'ব, আৰু তাই মানে মিছেছৰ বাৰ্থডে আহি আছে। সেই উপলক্ষে এটা ছাৰপ্ৰাইজ গিফ্ট লৈ দিছোঁ। সেইটো সেইদিনাখনিহে দিম, 12 তাৰিখৰ দিনা দিম। আপোনালোকে প্ৰাৰ্থনা কৰিব যেন আমাৰ সাংসাৰিক জীৱন যেন কুশলে যায়, মংগলে যায়, একো বাধা যিখিনি নোহোৱাকৈ যেন কুশলে যায়, তাৰ প্ৰাৰ্থনা কৰে যেন। আৰু আগলৈও আপোনালোকে মোৰ ভিডিঅ'খিনি চাই ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ অকণমান মৰমে মোক আগুৱাই যোৱাত বহুতখিনি সহায় কৰিব। আজিলৈ ইমানটা সামৰণি মাৰিছোঁ। বাই বাই।